সমগ্ৰ অসমৰ মাজত এটি তুলপাৰ লগা বিষয় হৈছে সদ্য পদত্যাগী আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমছু পদত্যাগ কৰি পেলাই ইতিমধ্যে আপোনালোকে গম পায় যে কংগ্ৰেছ দলত যোগদান কৰিছিলে। অতিকে আচৰিত আৰু পৰিতাপৰ বিষয়, কংগ্ৰেছত যোগদান কৰাৰ পিছতেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যিটো মন্তব্য কৰিছিল যে আপোনাৰ শিৱসাগৰক ধুবুৰী বনাব, ধুবুৰীক শিৱসাগৰ বনাব, অৰ্থাৎ সমন্বয়ৰ যি আলোচনা কৰিছিল যে আমাৰ সমগ্ৰ অসমৰ মাজত উজনি আৰু নামনি বুলি কথা নাই, আমি সকলোৱে ঐক্যতাৰ বান্ধোনত থাকি আগুৱাই যাব লাগে আৰু অসমখনক বৰ অসম বনাই আমি আগুৱাই লৈ যাব লাগে। তাৰপিছত বিভিন্ন দল সংগঠনে যি ধৰণৰ মন্তব্য কৰি পেলাই অসমৰ মাজত এটি অপ্ৰীতিকৰ কাৰ্য সৃষ্টি কৰিছে, তেওঁলোকৰ হেঁচা বহন কৰিব নোৱাৰি কংগ্ৰেছ দলৰ এজন সাংসদ সংখ্যালঘু মিয়া মুছলমানৰ ভোট লৈ পেলাই জিকি দিল্লীত যোৱা এজন ব্যক্তি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈ আছে ৰেজাউল কৰিম চৰকাৰ কোন, তেখেতে চিনি নাপায়। গতিকে ৰেজাউল কৰিম চৰকাৰ কোন, তেখেতক আমি ইনশাআল্লাহ আগন্তুক সংসদীয় আপোনাৰ যি MP ইলেকশ্যন আমি তেখেতক দেখুৱাই দিম। আৰু লগতে দেৱব্ৰত শইকীয়াই কৈছে যে তেখেতৰ বিৰোধী দলৰ উপদলপতি তেখেতে কৈছে যে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া বিজেপিৰ এজেণ্ট। অতিকে আচৰিত, নিন্দনীয় আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল এইজন দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা সময়ত কৈছিল যে মোৰ মা মনা কৰাৰ কাৰণে মই বিজেপিত যোৱা নাই, অৰ্থাৎ তেখেতে বিজেপিত গ'লে হয়। তেখেতে আপোনালোকে ভাবক যে তেখেত আচলতে যি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আপোনাৰ বিজেপিৰ এজেণ্ট নে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিজেপিৰ এজেণ্ট। আৰু তাৰ লগে লগে ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে যে যিকোনো সময়ত মুখ্যমন্ত্ৰীৰ ওচৰত গ'লেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক তেখেতক দেখা পায়। গতিকে মই প্ৰশ্ন কৰোঁ যে অখিল গগৈ ডাঙৰীয়া, যদি আপুনি যিকোনো সময়ত গ'লেই ৰেজাউল কৰিম চৰকাৰক দেখা পায়, তেন্তে আপুনিতো তাতকৈ আৰু বহুত ডাঙৰ আপুনি বিজেপিৰ এজেণ্ট। এয়া যে বিভিন্ন ধৰণৰ যিবোৰ মন্তব্য কৰিছে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষা আৰু নিন্দা জনাইছোঁ। আৰু আমি স্পষ্ট ভাষাত কৈছোঁ, যিসকল ব্যক্তি মুছলমানক লৈ পেলাই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক লৈ পেলাই কংগ্ৰেছত দুদিন থাকিব দিয়া নাই, তেখেতক ওলাই আহিবলৈ বাধ্য কৰাইছে, এই কংগ্ৰেছ দলক যাতে মুছলমান সংখ্যালঘু এৰিয়াত বৰ্জন কৰি পেলাই যিকোনো পলে প্ৰকাৰে যাতে কংগ্ৰেছ জিকিব নোৱাৰে, তাৰ কাৰণে আমি আহ্বান জনালোঁ। কাৰণ এটি জাতীয় সংগঠন কৰা ব্যক্তিক যিদৰে সন্মান কৰিব নাজানায়, জাতীয় সংগঠন কৰা এজন নেতাক যিদৰে আপোনাৰ অপদস্থ কৰিছে, প্ৰত্যেকটো অপদস্থৰ প্ৰতি উত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিভিন্ন সংখ্যালঘু দল সংগঠন আমি নিৰ্বাচনৰ সময়ত নিশ্চয় দিম। হয়, ইতিমধ্যে সমগ্ৰ অসমৰ মাজত এটি তুলপাৰ লগা বিষয় হৈছে সদ্য পদত্যাগী আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমছু পদত্যাগ কৰি পেলাই ইতিমধ্যে আপোনালোকে গম পায় যে কংগ্ৰেছ দলত যোগদান কৰিছিলে। অতিকে আচৰিত আৰু পৰিতাপৰ বিষয়, কংগ্ৰেছত যোগদান কৰাৰ পিছতেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যিটো মন্তব্য কৰিছিল যে